নমস্কাৰ বন্ধুসকল, এএন ডিজিটেল দুনিয়া ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আৰু আপোনালোকে গাড়ী চলাবৰ বাবে ড্ৰাইভিং লাইসেন্স, আৰসি ইত্যাদি লগত লৈ থকাৰ প্ৰয়োজন নাই। ভাৰত চৰকাৰে আপোনালোকৰ বাবে লৈ আহিছে এম পৰিবহন নামৰ এটি বিশেষ এপ। এই এপটোৰ দ্বাৰা আপুনি আপোনাৰ গাড়ী ৰিলেটেড সকলো ধৰণৰ ডকুমেণ্টছ ডিজিটেলি আপোনাৰ এপছটোৰ লগত ৰাখিব পাৰিব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এই সকলোখিনি কথা ক'ম, অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এনে ধৰণৰ ভিডিঅ' নিয়মীয়াকৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো বজাই দিব। প্ৰথমে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এটা এপছ ডাউনলোড কৰিব লাগিব। এপছটোৰ নাম হৈছে এম পৰিবহন। ইয়াতে এম পৰিবহন বুলি চাৰ্চ কৰিব। এপছটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। এপছটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত এপছটো অ'পেন কৰিব। এইখিনিতে অলপ সময় ৱেইট কৰিব। এনেকৈ এখন ইণ্টাৰফেচ দেখা হ'ব। ওপৰত গৈ আপুনি ইয়াতে স্কিপ কৰিব। ইয়াত আপোনাৰ লেংগুৱেজ চিলেক্ট কৰিব, ইংলিছ আৰু হিন্দীৰ মাজৰ পৰা লেংগুৱেজ চিলেক্ট কৰি আপুনি কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ লগে লগে দেখা পাব যে ভাৰত চৰকাৰে শেহতীয়াকৈ কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজিবৰ বাবে আৰোগ্য সেতু নামৰ যিটো এপছ লঞ্চ কৰিছিলে, সেই এপছটো আপোনাক ইনষ্টল কৰিবৰ বাবে এটা মেছেজ দেখা পাব। আপুনি যদি এতিয়ালৈকে আৰোগ্য সেতু এপছটো ইনষ্টল কৰা নাই বা ব্যৱহাৰ কৰা নাই, তেতিয়াহ'লে কেনেদৰে ব্যৱহাৰ কৰিব, কেনেদৰে ইনষ্টল কৰিব, এপছটোৰ সকলোখিনি সা সুবিধাৰ বিষয়ে ইতিমধ্যে আমাৰ চেনেলত ভিডিঅ' আপলোড কৰা আছে। আপুনি ওপৰৰ আই বুটানত গৈ এই ভিডিঅ' চাব পাৰে। ইয়াৰ পিছত আপুনি এটা মেছেজ দেখা পাব। কৰোনা ভাইৰাছ মহামাৰীৰ বাবে সমগ্ৰ দেশতে প্ৰযোজ্য হৈ থকা লকডাউনৰ বাবে 1 ফেব্ৰুৱাৰী 2020ৰ পৰা 30 জুন 2020ৰ ভিতৰত যদি আপোনাৰ ভেহিকুল ডকুমেণ্টছ কিবা এক্সপায়াৰী হ'বলগীয়া আছিলে বা ৰিনিউ কৰিবলগীয়া আছিলে, তেতিয়াহ'লে এই সকলো ডকুমেণ্টছৰ ভেলিডিটি 30 জুন 2020লৈকে বৃদ্ধি কৰি দিয়া হৈছে। ইয়াতে আপুনি অ'কে কৰি দিব। অ'কে কৰিলে এনেকুৱা এখন ইণ্টাৰফেচ দেখিব। ইয়াতে আপুনি দেখিব এম পৰিবহন, এই ষ্টেপ টু ভাৰ্চুৱেলাইজেশ্যন, ডেছবৰ্ড, আৰ চি ডেছবৰ্ড, ডিএল ডেছবৰ্ড। ইয়াতে আপুনি আৰ চি নাম্বাৰ বা ডিএল নাম্বাৰ টাইপ কৰি পেলাই আপোনাৰ আৰ চি বা ডিএল চাৰ্চ কৰিব পাৰে। তলতে দেখিব ইউ ৱেলকাম টু পৰিবহন, ইউ হেভ নট য়েট ক্ৰিয়েটেড এ ভাৰ্চুৱেল আৰ চি অৰ ডিএল, ক্ৰিয়েট এ ভাৰ্চুৱেল আৰ চি অৰ ডিএল। অৰ্থাৎ আপুনি ডিজিটেলি কোনো আৰ চি বা ডিএল ছেভ কৰিবৰ বাবে ক্ৰিয়েট ভাৰ্চুৱেল আৰ চি বা ক্ৰিয়েট ভাৰ্চুৱেল ডিএলত ক্লিক কৰিব লাগিব। আহক এতিয়া আমি এটা ভাৰ্চুৱেল আৰ চি কেনেদৰে ক্ৰিয়েট কৰে সেই বিষয়ে চাওঁ। ইয়াতে আপুনি ক্লিক কৰাৰ লগে লগে দেখিব আপোনাৰ আৰ চি নম্বৰ এটা টাইপ কৰিব লাগিব। ইয়াতে আপোনাৰ আৰ চি নম্বৰ অৰ্থাৎ ভেহিকুল নাম্বাৰ টাইপ কৰিব। আপোনাৰ আৰ চিখনত এই ভেহিকুল নাম্বাৰ থাকে বা আপোনাৰ বাইকৰ নাম্বাৰ প্লেটত যিটো আৰ চি নম্বৰ আছে সেইটো ইয়াতে টাইপ কৰিব। টাইপ কৰাৰ লগে লগে আপোনাৰ অল ভেহিকুল ডিটেইলছ এটা দেখা পাব। ভেহিকুল নাম্বাৰ, মেক এণ্ড মডেল, অ'নাৰ্ছ নেম, ৰেজিষ্টাৰিং অথৰিটি, ক'ত ৰেজিষ্টাৰ কৰা আছে, ভেহিকুল ক্লাছ, মটৰচাইকেল, স্কুটাৰ, 2 হুইলাৰ, 3 হুইলাৰ, 4 হুইলাৰ ইত্যাদি, আৰ চি ষ্টেটাছ, এক্টিভ নে এক্সপায়াৰী নে ইনএক্টিভ, ফুৱেল টাইপ, পেট্ৰল, ডিজেল, চি এন জি, ভেহিকুল এজ, গাড়ীখনৰ বয়স কিমান আছে, ৰেজিষ্ট্ৰেশ্যন ডেট, ফিটনেছ ভেলিড আপ টু কিমান দিনলৈকে ফিটনেছ ভেলিড আছে, ইঞ্চুৰেঞ্চ ভেলিডিটি, টেক্স ভেলিডিটি, পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল চাৰ্টিফিকেট ভেলিডিটি, এই সকলোখিনি আপুনি দেখা পাব। ইয়াতে আপুনি এড টু ডেছবৰ্ড ফৰ ভাৰ্চুৱেল আৰ চিত ক্লিক কৰি আপুনি আপোনাৰ সেই আৰ চিখন ডিজিটেলি ইয়াতে ছেভ কৰিব পাৰিব। গতিকে আপুনি এড টু ডেছবৰ্ড ফৰ ভাৰ্চুৱেল আৰ চিত ক্লিক কৰি ডিজিটেল ছেভ কৰিবৰ বাবে আগবাঢ়িব পাৰে। গতিকে আহক আমি ডিজিটেলি আৰ চি এখন কেনেদৰে ছেভ কৰিব সেইটো চাই লওঁ। তাৰ বাবে আপুনি এড টু ডেছবৰ্ড ফৰ ভাৰ্চুৱেল আৰ চি তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব ইউ নিড টু লগ ইন ফৰ দিছ ফিচাৰ্ছ, ডু ইউ ৱান্ট টু চাইন ইন। অৰ্থাৎ আপুনি এই সুবিধা ব্যৱহাৰ কৰিবৰ বাবে চাইন ইন কৰিব লাগিব। আপুনি যদি প্ৰথমবাৰৰ বাবে এই এপছটো ব্যৱহাৰ কৰিছে তেতিয়াহ'লে আপুনি তলত থকা চাইন আপ বুটামত ক্লিক কৰিব। চাইন আপ বুটামত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ মোবাইল নম্বৰ টাইপ কৰিব দিব। আপুনি ইয়াত আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰিব যিটো নেকি আপোনাৰ লগত সক্ৰিয় অৱস্থাত আছে। তাৰপিছত আপুনি কণ্টিনিউ ক্লিক কৰিব। কণ্টিনিউ ক্লিক কৰাৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন আপুনি এই চেক বক্সটোত চেক কৰি ছাবমিট কৰিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰত এটা অ' টি পি যাব। সেই অ' টি পিটো আপুনি ইয়াত পুট কৰিব। আপোনাৰ একাউণ্ট এক্টিভেট হৈ যাব। আৰু যদি আপুনি আগতে এই এপছটো ব্যৱহাৰ কৰিছে তেতিয়াহ'লে আপুনি যিটো নম্বৰ দি এপছটো এক্টিভেট কৰিছিল বা ব্যৱহাৰ কৰিছিল সেই নম্বৰটো ইয়াত টাইপ কৰিব। টাইপ কৰাৰ পিছত কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অ' টি পি আহিব। অ' টি পিটো আপুনি ইয়াতে টাইপ কৰিব। যেনেদৰে আপোনাৰ মেছেজত অ' টি পিটো আহিছে সেইদৰে টাইপ কৰিব। টাইপ কৰাৰ পিছত ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপুনি পুনৰ সেই ফাৰ্ষ্ট ইণ্টাৰফেচখন দেখা পাব। ইয়াতে আপুনি আৰ চি ডেছবৰ্ডত ক্লিক কৰিলে চাৰ্চ আৰ চি অপশ্যনো দেখা পাব। ইয়াতে আপুনি আপোনাৰ আৰ চি চাৰ্চ কৰিব পাৰে। চাৰ্চ কৰাৰ লগে লগে আপুনি আগত দেখাৰ দৰে আপোনাৰ ভেহিকুল ডিটেইলছ দেখা পাব। ইয়াতে আপুনি তলত গৈ এড টু ভাৰ্চুৱেল আৰ চি কৰিলে ভেৰিফাই কৰিবৰ কাৰণে ক'ব। ইয়াতে আপুনি আপোনাৰ বাইক বা কাৰৰ চেচিছ নঙৰ লাষ্ট 4 ডিজিট ইয়াতে আপুনি টাইপ কৰিব লাগিব। চেচিছ নং আৰু ইঞ্জিন নং সাধাৰণতে আৰ চিখনত থাকে। গতিকে আপুনি আপোনাৰ আৰ চিৰ পৰা চাই লৈ ইয়াতে ইঞ্জিন নং আৰু চেচিছ নঙৰ লাষ্ট 4 ডিজিট
এজ ইট ইজ টাইপ কৰিব টাইপ কৰাৰ পিছত তলত আপুনি ভেৰিফাই ক্লিক কৰিব ভেৰিফাই ক্লিক কৰাৰ লগে লগে দেখিব গো টু ডেছবৰ্ড টু চেক ইউৰ আৰ চি ডিটেইলছ অৰ্থাৎ আপোনাৰ আৰ চি ডেছবৰ্ডত ভাৰ্চুৱেলি এড হৈ গৈছে গতিকে আপুনি ডেছবৰ্ডত গ'লে দেখা পাব যে আপোনাৰ আৰ চি অলৰেডি জেনেৰেট হৈ গৈছে ডিজিটেলি ইয়াতে আপুনি এটা কিউ আৰ কোড দেখা পাব অৰ্থাৎ এই কিউ আৰ কোডটোতে আপোনাৰ অল ভেহিকল ডাটা ডিজিটেলি ষ্ট'ৰেজ হৈ থাকিব ইয়াত তাৰোপৰি আপুনি ইয়াত আপোনাৰ দেউতাৰ নাম চেচিছ নং ইঞ্জিন নং মেকাৰ্ছ নেম মডেল নেম ইছ্যু ডেট ভেলিড আপ টু ভেহিকল ক্লাছ ভেহিকল ডেছক্ৰিপশ্যন ফুয়েল টাইপ কালাৰ ছিট কেপাচিটি ষ্টেণ্ডিং কেপাচিটি ফাইনেন্সাৰ ইঞ্চুৰেঞ্চ কোম্পানী ইঞ্চুৰেঞ্চ পলিচি নং ইঞ্চুৰেঞ্চ ভেলিড আপ টু ফিটনেছ আপ টু টেক্স ভেলিড আপ টু পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল চাৰ্টিফিকেট পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল চাৰ্টিফিকেট ভেলিড আপ টু ৰেজিষ্টাৰিং অথৰিটি এই অল ডিটেইলছ ইয়াতে আপুনি দেখা পাব ইয়াতে আপুনি এই ডাউনলোড বুটামটোত ক্লিক কৰি পেলাই আপোনাৰ কিউ আৰ কোডটো ভৱিষ্যত ব্যৱহাৰৰ কাৰণে আপুনি আপোনাৰ ফোনত ষ্ট'ৰেজ কৰি ৰাখিব পাৰে গতিকে আপুনি সেইটো ক্লিক কৰাৰ পিছত এনেদৰে দেখা পাব ইয়াত আপুনি ভিউ ক্লিক কৰাৰ লগে লগে আপোনাৰ কিউ আৰ কোড দেখা পাব যিটো নেকি আপোনাৰ ভেহিকলখনৰ অল ডিটেইলছ ইয়াতে ডিজিটেলি ষ্ট'ৰেজ হৈ থাকিব এইটো আপুনি ক্ল'জ কৰি দিব ক্ল'জ কৰাৰ পিছত বেক কৰিব বেক কৰাৰ পিছত আপুনি এখন ডিএল ডিজিটেল ইয়াত কেনেদৰে এড কৰিব সেই বিষয়ে জানিবৰ বাবে ডিএল ডেছবৰ্ডত ক্লিক কৰিব ডিএল ডেছবৰ্ডত ক্লিক কৰাৰ লগে লগে আপুনি ডিএল চাৰ্চ অপশ্যন দেখা পাব ইয়াতে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ নাম্বাৰটো ড্ৰাইভিং লাইচেঞ্চখনৰ পৰা চাই আপুনি ইয়াতে এজ ইট ইজ টাইপ কৰিব চাব যাতে ড্ৰাইভিং লাইচেঞ্চ নাম্বাৰটোত কোনো ধৰণৰ ভুল নকৰে যদিহে আপুনি ড্ৰাইভিং লাইচেঞ্চ নাম্বাৰ ভুলকৈ টাইপ কৰে তেতিয়াহ'লে আপুনি সঠিকভাৱে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চখন ডিজিটেলি ইয়াত ডাউনলোড কৰিব নোৱাৰিব সঠিকভাৱে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ নম্বৰটো টাইপ কৰাৰ পিছত আপুনি চাৰ্চ অপশ্যনটোত ক্লিক কৰিব দেখিব যে আপোনাৰ অল ডিটেইলছ ইয়াতে আহি গৈছে ড্ৰাইভিং লাইচেঞ্চ নাম্বাৰ ষ্টেটাছ ড্ৰাইভিং লাইচেঞ্চ হোল্ডাৰ নেম ৰেজিষ্টাৰিং অথৰিটি এনক'ড ভেহিকল ক্লাছ ইছ্যু ডেট লাইচেঞ্চ ভেলিডিটি আৰ টি অ' এই সকলোখিনি আপুনি ইয়াতে দেখা পাব ইয়াতে আপুনি এড টু ডেছবৰ্ড ফৰ ভাৰ্চুৱেল ডি এল কৰিলে আপুনি আপোনাৰ ডি এলখন ভাৰ্চুৱেলি ইয়াতে ছেভ কৰি ৰাখিব পাৰিব তাৰ বাবে আপুনি তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ডি এল ভেৰিফাই কৰিবলৈ দিব ভেৰিফাই কৰিবৰ বাবে আপুনি ইয়াতে আপোনাৰ কেলেণ্ডাৰখনত ক্লিক কৰি বা আপুনি টাইপ কৰি আপোনাৰ ডেট অফ বাৰ্থ DDMMYY ফৰ্মেটত আপুনি টাইপ কৰিব টাইপ কৰাৰ পিছত আপুনি তলত ভেৰিফাইড ক্লিক কৰিব ভেৰিফাইড ক্লিক কৰাৰ লগে দেখা পাব যে গো টু ডেছবৰ্ড টু চেক ইউৰ ডিএল ডিটেইলছ অৰ্থাৎ আপোনাৰ ডেছবৰ্ডত ছাকচেছফুলি আপোনাৰ ডিএল এড হৈ গৈছে গতিকে তাতে আপুনি গ'লে এনেদৰে দেখা পাব ইয়াত আপুনি এটা কিউ আৰ কোড দেখা পাব যিটো নেকি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চৰ ডিটেইলছ ডিজিটেলি ষ্ট'ৰ হৈ থাকিব ইয়াত আপোনাৰ নাম চন ডাটাৰ ৱাইফ অফ ইছ্যু ডেট লাইচেঞ্চ ভেলিডিটি ডেট অফ বাৰ্থ ব্লাড গ্ৰুপ ভেহিকল ক্লাছ ৰেজিষ্টাৰিং অথৰিটি কোড আৰু ৰেজিষ্টাৰ্ড অথৰিটি এই সকলোখিনি দেখা পাব ইয়াতে আপুনি ডাউনলোড অপশ্যনত গৈ কিউ আৰ কোডটোত ডাউনলোড কৰিব পাৰে কিউ আৰ কোডটোত আপোনাৰ ড্ৰাইভিং লাইচেঞ্চৰ অল ডিটেইলছ ডিজিটেলি ষ্ট'ৰ হৈ থাকে গতিকে আপুনি ইয়াত ফিউচাৰ ইউজৰ কাৰণে ডাউনলোড কৰি ৰাখিব পাৰে যিটো নেকি আপোনাৰ মোবাইলত ষ্ট'ৰ হৈ থাকিব ইয়াৰ পিছত আপুনি বেক কৰিব এই এম পৰিবহণ এপ ষ্ট'ৰ আন এটা ফিচাৰ্ছ হৈছে যে আপোনাৰ ভেহিকলখনৰ নামত কোনো চালান বা ফাইন কটা আছে নেকি সেইটো আপুনি ইয়াত ডিজিটেলি চাৰ্চ কৰিব পাৰে তাৰ বাবে আপুনি আৰ চি ডেছবৰ্ডত যাব লাগিব আৰ চি ডেছবৰ্ডত গৈ আপোনাৰ ভেহিকলখন নাম্বাৰ দি চাৰ্চ কৰিব লাগিব চাৰ্চ কৰাৰ পিছত দেখিব তলফালে আছে ভিউ চালান এই ভিউ চালানতে ক্লিক কৰি আপুনি আপোনাৰ নামত কোনোবা চালান কটা আছে নেকি বা ফাইন কটা আছে নেকি চাব পাৰে ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব যদিহে কটা থাকে যদি নাথাকে এনেদৰে দেখা পাব ন' চালান ডিটেইলছ ফাউণ্ড এগেইনষ্ট দ্য আৰ চি গতিকে আপুনি ইয়াতে অ'কে কৰি দিব তাৰপিছত আপুনি মেনুত গ'লে এটা অপশ্যন দেখা পাব চাৰ্চ ডি এল উইথ ডেট অফ বাৰ্থ সেইটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপুনি আপোনাৰ ডি এল নাম্বাৰ ডি এলৰ পৰা চাই টাইপ কৰি ল'ব তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ DDMMYY ফৰ্মেটত কেলেণ্ডাৰ ক্লিক কৰি বা ইয়াতে টাইপ কৰি চাৰ্চত ক্লিক কৰিব চাৰ্চত ক্লিক কৰাৰ লগে লগে আপুনি বিচৰা ডি এলখনৰ অল ডিটেইলছ ইয়াতে দেখা পাব তাৰপিছত আপুনি বেক কৰি ল'ব ইয়াতে আপুনি ওপৰৰ 3 লাইনত ক্লিক কৰিলে এপ ষ্ট'ৰ মেনুখন দেখা পাব মাই আৰ চি অৰ্থাৎ আপুনি যিবিলাক আৰ চি ডিজিটেলি ছেভ কৰি ৰাখিছে সেইখিনি ইয়াত দেখা পাব মাই ডি এল ডিজিটেলি অৰ্থাৎ ভাৰ্চুৱেলি ৰখা ডি এলখিনি দেখা পাব শ্বেয়াৰ্ড আৰ চি যদি কাৰোবাৰ লগত ডিজিটেলি শ্বেয়াৰ কৰিছে ইয়াত পাব ৰিচিভ আৰ চি কোনো সংগঠন বা কোনো ব্যক্তিৰ পৰা যদি আপুনি আৰ চি পাইছিলে এই এপছটোৰ জৰিয়তে সেইটো আপুনি ইয়াত দেখা পাব আৰ চি ইনফৰমেশ্যনত গ'লে আপুনি টেম্পৰেৰী ৰেজিষ্ট্ৰেশ্যন পাৰ্মানেণ্ট ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যন ডুপ্লিকেট আৰ চি ন' অবজেকশ্যন চাৰ্টিফিকেট HP এণ্ডৰ্ছমেণ্ট HP টাৰ্মিনেশ্যন এড্ৰেছ চেঞ্জ ৰিএছাইনমেণ্ট অফ ভেহিকুল ট্ৰেড চাৰ্টিফিকেট
ডুপ্লিকেট টেট চাৰ্টিফিকেট, অ'নাৰশ্বিপ ট্ৰেন্সফাৰ, ডিপ্ল'মেটিক ভেহিকল, ৰেজিষ্ট্ৰেশ্যন ডিছপ্লে আদি সকলো তথ্য জানিব পাৰিব। DL ইনফৰমেশ্যনত গ'লে আপুনি ড্ৰাইভিং লাইচেন্স ৰিলেটেড ইনফৰমেশ্যন যেনে লাৰ্ণাৰ্ছ DL, পাৰ্মানেণ্ট DL, ৰিনিউৱেল অফ DL, ডুপ্লিকেট DL, এডিশ্যন অফ ক্লাছ, ইণ্টাৰনেশ্যনেল ড্ৰাইভিং পাৰ্মিট, লাইচেন্স ৰিলেটেড ফিজ ইত্যাদি সকলো কথা জানিব পাৰিব। ইয়াতে আপুনি পে' টেক্স নামৰ এটা অপশ্যন পাব যদিও সকলো ষ্টেটৰ বাবে ই বৰ্তমান এক্টিভেট হোৱা নাই, কেৱল ছিকিমৰ বাবেহে ই সক্ৰিয় অৱস্থাত আছে। ইয়াৰ পিছতে আপুনি আৱাৰ ছাৰ্ভিচেছ অপশ্যনত গ'লে DL মক টেষ্ট, নিয়েৰেষ্ট পলিউশ্যন চেকিং চেণ্টাৰ, নিয়েৰেষ্ট RTO ইত্যাদি বিভিন্ন অপশ্যন দেখা পাব। তাৰ মাজত অতি প্ৰয়োজনীয় বুলি ভবা অপশ্যনটো হৈছে DL মক টেষ্ট, অৰ্থাৎ লাৰ্ণাৰ লাইচেন্সৰ বাবে যি কম্পিউটাৰ বেছ টেষ্ট দিবলগীয়া হয় তাৰ বাবে আপুনি ইয়াতে ট্ৰাই কৰিব পাৰে। তাৰ বাবে আপুনি ইয়াতে DL মক টেষ্ট ক্লিক হিয়াৰ তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত 10টা প্ৰশ্নৰ পৰীক্ষা দিব পাৰিব 30 ছেকেণ্ড সময়ৰ ভিতৰত। তলত তিনিটা অপশ্যন থাকিব। আপুনি DL অৰ্থাৎ লাৰ্ণাৰ লাইচেন্স টেষ্টৰ বাবে আপুনি নিজকে সাজু কৰিবৰ বাবে ই অতি উপযোগী এপছ। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক কৰিব, আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, আৰু যদি কিবা কনফিউজন আছে তলৰ কমেণ্ট বক্সত মোক কমেণ্ট কৰিব। থেংক ইউ।